হে দোস্ত ওয়েলকাম বেক মাই ইউটিউব চেনেল। এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ আমাৰ গাঁৱৰ চাৰিওফাল ঘূৰিবৰ বাবে আৰু প্ৰাকৃতিক কিছু দৃশ্য আপোনালোকক দেখুৱাবৰ বাবে আৰু আমি আপোনালোকক আমাৰ গাঁৱৰ কিছুমান প্ৰাকৃতিক দৃশ্যবোৰ দেখুৱাম। এই ৰাস্তাটো হৈছে আমাৰ গাঁৱৰ পৰা আধা কিলোমিটাৰ দূৰৰ এটা পকা ৰাস্তা। এই ৰাস্তাৰে আমি বজাৰত যাওঁ। ইয়াতে দেখো নতুন সপোন, ফুলৰ পাত আজোন কাচোন, এই গাঁও আপোন আৰু আগত হৈছে আমাৰ গাঁৱৰ এখন ডাঙৰ মাদ্ৰাছা। এই মাদ্ৰাছাখনত হাফিজিয়া, খাৰিজিয়া সকলো ধৰণৰ ব্যৱস্থা আছে আৰু এই মাদ্ৰাছাখনৰ নাম হৈছে এছাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছা। আৰু আপোনাৰ যদি পঢ়াৰ ইচ্ছা হয় তেনেহ'লে ইয়াত আহি পেলাই বৰ্ডিং আছে, বৰ্ডিঙত থাকি পেলাই আপুনি পঢ়িব পাৰিব। হোষ্টেল আছে, এইটো ৰাস্তাৰে আপুনি আহিব এই মাদ্ৰাছাত। এইটো ৰাস্তা ডবকাৰ পৰা গণিপুৰ আহি গণিপুৰৰ পৰা অলপ উত্তৰ ফালে গৈ এই ৰাস্তাটো আপুনি গণিপুৰ আহি পেলাই এছাতুল ইছলাম ৰৌৱাৰ পৰা যোৱাৰ ৰাস্তাটো সুধিব, তেনেহ'লে কোনোবাই আপোনাক কৈ দিব এই ৰাস্তাটো আৰু আপুনি আহি ইয়াত ভৰ্তি হ'ব পাৰিব আৰু ইয়াত পঢ়িব পাৰিব। আৰু ইয়াত টকাৰো ব্যৱস্থা আছে, সকলো ধৰণৰ ব্যৱস্থা আপুনি ইয়াত পাব। দোস্ত এয়া হ'ল আমাৰ গাঁৱৰ কিছুমান প্ৰাকৃতিক দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে আমাৰ গাঁৱৰ কিছুমান প্ৰাকৃতিক দৃশ্য। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।